নজনাকে তুমি মোৰ কাষলৈ আহি মনে মনে গুচি যোৱা চেনে চুমকে আহিব সেই সময় সঁচাকে জানো তুমি মোৰ বুকুৰ মাজতে ফুলা উতলা ফাগুনৰ ৰঙা পলাশ ৰঙালাগে বুকু তই কালি দুপৰীয়া তৰা তই মৰিবলগীয়া তৰা তই এজনীক দেখিলো তৰা তই তোৰে নুলেখি বহাগৰে আবেলিতে শুনি মুখনিৰে মিঠা মিঠা হাঁহি দিয়ে মোৰ নুহিয়া খালে হাজুলিহে পাপুৰে জালু ঘৰ চোৱানা মোৰ বুকুতে কাষলে আহি ৰোৱা নাই বাৰুলে জাজি নৈ বুৱতী লিখো নৈ বুৱতী মোৰ মন ববৌ মোৰ মন আয়ে না মাপালা সুদম মই হিন্দু মই বড়ো মই মুছলমান মই কাৰ্বি মই ৰাভা অসম সন্তান মই এদিন জানা ঘৰ সাজিমে তাতে যোন থাকিব তাতে তৰা থাকিব আগৰি বাঁহৰে গগনা বজাও মাতে লাহৰি লাহৰি দেখিবৰে পৰা তোমাকে চাওঁ সুধিমে তোক বিয়া নিধি ৰাখিব কিমান দিন তোক নেজানে মোক নিচিনে মোক বাট ধৰি পলুৱাই নিমে চকু যায় তোৰে চকু লৈ মৰমতে ডুবি যাবলৈ মন যায় তোকে ভাল পাওঁ বুলি চিধা চিধি কৈয়া ছোৱালী ঐ দেখাত যে বৰ ধুনীয়া তই দেখাত যে বৰ ধুনীয়া ঐ দেখিলে হিয়া বহি যায় মোৰ বুজিলো এতিয়া লিহিৰ দেহৰে কৰিছা জাননে বুঢ়ে নহয় নেক্সট টাইম কবি ঠেং ভাঙিম নাজানো নহয় কচোন ক কি সঁচাকৈ মৰমৰ শিখৰত তোকে লৈ বগাই যাম তোৰে সতে বগাবলে ভয় হোৱা নাই আগে পিছে এনেকুৱা লগা নাই বাৰে বাৰে আজি সপোন মোৰ দি থকো মোৰ তুমি সৰু ঘৰখনি হ'ব শুনি তোমাৰে মোৰে মিলনৰে ওঠৰে পাহিত এধানি কৈ মনত পৰে থেপিং কৈ বুকু কপে চুচুক চামাতকৈ মন ভাল কিনো আছে নাজানো এই মৰমতে এই হাঁহো এই কান্দো আবেগতে শিকাতি বাগৰে মাটি কলহৰ পানী খাবি দেহা শীতল পৰিব গাঁৱৰ ডেকাজনী নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান সাগৰৰ পানী যিমান তুমি
में दोस्त कितने इंपॉर्टेंट होते हैं। कल रात को मैं घर पे लेट आया तो मेरी मम्मी ने मुझसे पूछा कहाँ था। मैं बोला दोस्त के घर था। मेरी मम्मी ने मेरे ही सामने मेरे 10 दोस्तों को फ़ोन लगा दिया। 4 बोले जी आंटी यहीं था, 3 बोले जी आंटी अभी अभी निकला है, 2 ने कहा कि आंटी यहीं है पढ़ाई कर रहा है, बात कराऊँ क्या। एक कमीने ने तो हद ही कर दी। वो मेरी आवाज़ में बोला जी मम्मी बोलिए क्या हुआ। ये सुनकर तो मेरी मम्मी भी हंस पड़ी और बोली कमीने आज पता चला कि ज़िंदगी में दोस्त नहीं बल्कि दोस्तों में